স্যার ভ্যালেন্টাইন ডে আহি আছে নহয় এবাৰ আপোনাৰ কি প্ল্যান আছে কি ভ্যালেন্টাইন ডে এইবোৰ মই একো নাজানো দেই কি হয় এইটো কিয় স্যার 2 বছৰ আগৰ কথা মনত আছে নে নাই আপোনাৰ যেতিয়া পখিলি মেমৰ বাপেকে মাৰি মাৰি আপোনাৰ অৱস্থা বেয়া কৰি দিছিল আৰু আপুনি 3 মাহ ধৰি হস্পিটালত ভৰ্তি হৈ থাকিব লগা হৈছিল মনত আছে ভালকৈয়ে মনত আছে মইনো ইমান ভয়ানক এটা কাণ্ড কেনেকৈ পাহৰিব পাৰো মই পখিলি মেডামক মোৰ মনৰ কথাহে ক'বলৈ গৈছিলো কিন্তু ক'বলৈ নোপোৱাৰ আগতে বাপেকে দেখি মোক যি কুকুৰৰ নিচিনা গালি দিলে আৰু দৌৰাই দৌৰাই পিটিলে জাননে তহঁতে ওহো স্যার তেতিয়াহ'লে আপোনাক ইমানেই মাৰিলে আপুনি মানে হস্পিটালত ভৰ্তি হ'বলগীয়া হৈ গ'ল মানে লাষ্টত ন কিনো কবি আৰু দুখৰ কথা আৰে স্যার এইটোকেতো ভ্যালেন্টাইন ডে বুলি কয় য'ত প্ৰপ'জ কৰিব যায় ল'ৰাটোৱে আৰু বাপেকৰ পৰা মাৰ খাই হস্পিটালত ভৰ্তি হ'বলগীয়া হৈ থাকে গৈ আরে নহয় স্যার এই বিটুৱেটো যি তি উল্টা পুল্টা বকি আছে স্যার এইটো একো নাজানে ভ্যালেন্টাইন ডেৰ বিষয়ে শান্ত হৈছো চুইটিমা খং নকৰে নেকি দেই এতিয়া তুমি সৰু হৈ আছা তুমিও ইয়াৰ বিষয়ে